দেৱদাৰু নগৰীৰ মিছ অনুৰাধা চৌধুৰী, কবি কুশজ্যোতি গগৈ, আবৃত্তি বেদান্ত হাজৰিকা। হেল্ল' মিছ অনুৰাধা চৌধুৰী, ভালনে তোমাৰ? মই জানো তোমাৰ নিশ্চয় ভালেই হ'ব। তোমাক চাবলৈ বৰ মন যায়। তুমি থাকা দেৱদাৰু নগৰীৰ কেম্পাছৰ ভিতৰত মই পৰিভ্ৰমী চৰাইজনী হৈ উৰি যাওঁ, এবাৰ তোমাক ওচৰৰ পৰা চোৱাৰ হেঁপাহ পূৰাবলৈ। তোমাৰ ভৰিৰ খোজৰ নুপুৰৰ শব্দত দুবুৰিবোৰেও সাৰ পাই উঠিছে চোৱা, তুমি অহাৰ উমান পায়। তোমাৰ নামটো মনত পৰিলে অতীতৰ স্মৃতিবোৰে পৃষ্ঠাবোৰ লুটিয়াই চাব মন যায়। তোমাৰ সতে কটোৱা সুখ দুখৰ সময়ৰ দিনবোৰ যেন এটি গোপন গাথা। এতিয়া সেই দিনবোৰৰ কথা মনত পৰিলে হঠাৎ মনটো ৰোমান্টিক নায়ক নায়িকাৰ দৰে হ'ব মন যায় তোমাৰ অবিহনে। নদীৰ পাৰত চাংঘৰত বহি জোনাকী নিশাৰ তৰা গণি মৰমৰ অনুভৱবোৰৰ সৈতে দুয়োৱে কটোৱা সময়বোৰ যেন আজিও জীয়াই আছে। সোৱণশিৰি নদীৰ বুকুৰ ঢৌবোৰৰ মাজত আমাৰ প্ৰথম প্ৰেমৰ মিলনৰ চিনাকি সাক্ষী হৈ ৰ'ল সেই নদীখনৰ পাৰটো। হেল্ল' অনুৰাধা চৌধুৰী, এতিয়া তোমাক মই প্ৰেমিক চৰাইজনী হৈ আমনি নকৰোঁ। তোমাৰ বাবে মোৰ শেষ পৰিচয় হ'ব এখন ঠিকনাবিহীন হৃদয়। মোক বিচাৰি পাবা। আকৌ সুধিছোঁ তোমাক শেষবাৰৰ বাবে। হেল্ল' অনুৰাধা চৌধুৰী, ভালনে তোমাৰ?